হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ গাৰ্মেণ্ট ডিজাইনিং থিয়ৰী কুৱেশ্যন পেপাৰখন 2024ত হৈ যোৱা ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ। সেই কুৱেশ্যন পেপাৰখন মই সম্পূৰ্ণ ছল্ভ কৰি দিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে আহক আমি এতিয়া মূল বিষয়লৈ যাওঁ। তোমালোকে আগতে এবাৰ সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন চাই লোৱা, পিছত আনচাৰখিনি আলোচনা কৰিম। এতিয়া কুৱেশ্যন আনচাৰসমূহ চাই লওঁ। কুৱেশ্যন নম্বৰ 1ত কি আছে? তলত দিয়াসমূহৰ সংজ্ঞা লিখা, যিকোনো দুটা লিখিব লাগে। মই তিনিটাই কৰি দিছোঁ, চোৱা। এ, বিন্দু যাৰ দিশ আৰু প্ৰস্থ নাই কিন্তু স্থিতি আছে তাকে বিন্দু বোলে। বি, বৃত্ত এটা বিন্দুৰ পৰা সমান দূৰত্বত থকা বিন্দুৰ সমষ্টিৰ বন্ধ বৰ্তনীটোক বৃত্ত বোলে। চি, আয়তক্ষেত্ৰ যি চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক পৰস্পৰ সমান আৰু সমান্তৰাল আৰু কোণবিলাক এক সমকোণৰ সমান তাকে আয়তক্ষেত্ৰ বোলে। দুইত কি আছে? শুদ্ধ উত্তৰটো বাছনি কৰা, যিকোনো দুটা। এ, 1/4 ইকুৱেল কিমান হ'ব? অপশ্যন এত আছে 0.6 চেণ্টিমিটাৰ, অপশ্যন 2 0.7 চেণ্টিমিটাৰ, অপশ্যন 3 0.5 চেণ্টিমিটাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 0.6 চেণ্টিমিটাৰ। বি, 1 বছৰ বয়সৰ শিশুৰ বুকু হ'ল অপশ্যন এ 46 চেণ্টিমিটাৰ, অপশ্যন 2 50 চেণ্টিমিটাৰ, অপশ্যন 3 55 চেণ্টিমিটাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 46 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ চি, পোচাকৰ বাবে কাগজৰ নমুনাৰ প্ৰকাৰসমূহ হ'ল অপশ্যন 1 5টা, অপশ্যন 2 6টা, অপশ্যন 3 8টা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 8টা। কুৱেশ্যন নম্বৰ 3, সকলো প্ৰকাৰৰ পোচাকৰ কাৰণে দিগৰ জোখ উলিয়াবলৈ 8টা প্ৰধান তত্ত্বৰ সকলো অংশ উল্লেখ কৰা। উত্তৰ, সকলো প্ৰকাৰৰ পোচাকৰ বাবে দিগৰ জোখ উলিয়াবলৈ শৰীৰৰ বিভিন্ন অংশৰ সঠিক জোখ লোৱাটো অতি প্ৰয়োজনীয়। এই জোখসমূহৰ সহায়ত পোচাকৰ নক্সা, কাটিং আৰু চিলাই সঠিকভাৱে কৰিব পাৰি। দিগৰ জোখ উলিয়াবলৈ 8টা প্ৰধান অংশ হ'ল অপশ্যন 1 সম্পূৰ্ণ দিগৰ জোখ, অপশ্যন 2 বুকুৰ জোখ, অপশ্যন 3 কঁকালৰ জোখ, অপশ্যন 4 নিতম্বৰ জোখ, অপশ্যন 5 কান্ধৰ জোখ, অপশ্যন 6 হাতৰ দিগৰ জোখ, অপশ্যন 7 ডিঙিৰ জোখ, অপশ্যন 8 বাহুৰ জোখ। এই 8টা জোখৰ সহায়ত বিভিন্ন ধৰণৰ পোচাক সঠিক আকাৰত প্ৰস্তুত কৰিব পাৰি। সঠিক জোখ ল'লে পোচাক পিন্ধিবলৈ আৰামদায়ক হয় আৰু পোচাকৰ সৌন্দৰ্য বৃদ্ধি পায়। কুৱেশ্যন নম্বৰ 4, এটা পোচাকৰ পৰা খাকী কাগজত নমুনা কটা পদ্ধতিৰ পৰা হোৱা সুবিধাবোৰ কি কি?
উত্তৰ, এটা পোছাকৰ পৰা খাকী কাগজত নমুনা কটা পদ্ধতিৰ পৰা হোৱা সুবিধাবোৰ হ'ল: 1 নম্বৰ, পোছাকৰ সঠিক আকাৰ আৰু আকৃতি লাভ কৰিব পাৰি। 2 নম্বৰ, কাপোৰ কাটোতে ভুল হোৱাৰ সম্ভাৱনা কমে। কুৱেশ্যন নম্বৰ 5, এটা পাঞ্জাবী কুৰ্তাৰ দীঘ 90 চেণ্টিমিটাৰ আৰু বুকু 92 চেণ্টিমিটাৰ। প্ৰয়োজনীয় কাপোৰৰ পৰিমাণ উল্লেখ কৰা সূত্ৰ ব্যৱহাৰ কৰিবা। সলিউশ্যন দিয়া আছে আমাৰ দীঘ মানে L ইকুৱেল 90 চেণ্টিমিটাৰ, বুকু SL পইণ্ট L ইকুৱেল 92 চেণ্টিমিটাৰ। এতেকে আমি জানো যে L ইনটু 2 প্লাছ SL পইণ্ট L প্লাছ 25 ইকুৱেল 90 ইনটু 2 প্লাছ 92 প্লাছ 25। আমাৰ এইটো পূৰণ কৰিলে 90 ইনটু 2 কিমান হ'ব? 180 প্লাছ আৰু যোগ কৰিলে 92 আৰু 25 117 হ'ব ইকুৱেল 2.97 মিটাৰ। চেণ্টিমিটাৰত আছিল কাৰণে পইণ্ট দি পেলাই মিটাৰত লৈ আহিলোঁ। কুৱেশ্যন নম্বৰ 6, পোছাকৰ আধুনিক যুগৰ বিষয়ে লিখা। উত্তৰ, পোছাকৰ আধুনিক যুগত ফেশ্বন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যথেষ্ট উন্নতি হৈছে। মানুহে কেৱল শৰীৰৰ আভৰণৰ বাবে নহয়, নিজৰ ব্যক্তিত্বৰ ৰুচি আৰু সামাজিক মৰ্যাদা প্ৰকাশৰ বাবেও বিভিন্ন ধৰণৰ পোছাক ব্যৱহাৰ কৰে। আধুনিক যুগত নতুন নতুন কাপোৰ, নক্সা আৰু ডিজাইনৰ উদ্ভাৱন হৈছে। যন্ত্ৰচালিত শিল্পৰ বিকাশৰ ফলত বৃহৎ পৰিমাণে কম সময়ত পোছাক উৎপাদন কৰিব পৰা হৈছে। কপাহ, ৰেচম, উলৰ উপৰিও নাইলন, পলিয়েষ্টাৰ, ৰেয়ন আদি কৃত্ৰিম আঁহৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ফেশ্বন ডিজাইনাৰসকলে নতুন নতুন শৈলীৰ পোছাক সৃষ্টি কৰি ফেশ্বন জগতক সমৃদ্ধ কৰিছে। আধুনিক যুগত পোছাক নিৰ্বাচনৰ ক্ষেত্ৰত আৰাম, সৌন্দৰ্য, ব্যৱহাৰিকতা আৰু ফেশ্বনক বিশেষ গুৰুত্ব দিয়া হয়। সেয়েহে আধুনিক যুগক পোছাকৰ বিকাশ আৰু বৈচিত্ৰ্যৰ যুগ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7, সম্পূৰ্ণ বছৰটোৰ কাৰণে অসমৰ বেলেগ বেলেগ জলবায়ুৰ অনুযায়ী তুমি কি কি ধৰণৰ কাপোৰ বাছনি কৰিবা য'ত 2 মাহ বিৰতিৰ পিছত ঋতু পৰিৱৰ্তন হয়? উত্তৰ, অসমৰ জলবায়ু বছৰৰ বিভিন্ন সময়ত সলনি হয় আৰু প্ৰায় 2 মাহৰ অন্তৰে অন্তৰে ঋতুৰ পৰিৱৰ্তন ঘটে। সেয়েহে শীতকালত উলিয়া, চুৱেটাৰ, জেকেট, কোট আদি গৰম কাপোৰ বাছনি কৰিম। বসন্ত কালত পাতল আৰু আৰামদায়ক কপাহী কাপোৰ পিন্ধিম। গ্ৰীষ্মকালত ঘাম শোষণ কৰিব পৰা পাতল কপাহী কাপোৰ বাছনি কৰিম। বৰ্ষাকালত সোনকালে শুকাই যোৱা নাইলন বা পলিয়েষ্টাৰ কাপোৰ ব্যৱহাৰ কৰিম। শৰৎকালত পাতল কপাহী কাপোৰ আৰু হেমন্তকালত অলপ ডাঠ কপাহী বা পাতল উলিয়া কাপোৰ বাছনি কৰিম। এইদৰে ঋতু আৰু জলবায়ু অনুযায়ী উপযুক্ত কাপোৰ বাছনি কৰিলে আৰামদায়ক আৰু সুস্থভাৱে থাকিব পাৰি। কুৱেশ্যন নম্বৰ 8ৰ এ, বিজ্ঞানসন্মত কটা আৰু চিলাইৰ জনক কোন? আনচাৰ, ৱেম্পন। 8ৰ ভি, প্ৰথমবাৰৰ বাবে কোনে বেষ্ট কোট চিলাই কৰিছিল? আনচাৰ, প্ৰথমবাৰৰ বাবে 1866 চনত চাৰ্লছ টুৱে বেষ্ট কোট চিলাই কৰিছিল। 8ৰ চি, বিজ্ঞানসন্মত পদ্ধতিত কোনে প্ৰথমবাৰৰ বাবে পেণ্ট আৰু কোট চিলাই কৰিছিল? জোখ আৰু কাল উল্লেখ কৰা। উত্তৰ, বিজ্ঞানসন্মত পদ্ধতিত মিষ্টাৰ ভৰুমৱেলে প্ৰথমবাৰৰ বাবে পেণ্ট আৰু কোট চিলাই কৰিছিল। যুগটো হৈছে ব্ৰিটিছ যুগ আৰু কাল হৈছে মোগলৰ ৰাজত্ব কাল। কুৱেশ্যন নম্বৰ 9, সম্পদৰ 4টা চাৰিত্ৰিক উপাদানৰ সুসংহত গঠনেৰে উৎপাদন কৰা হয়, সেইবোৰ কি কি? আনচাৰ, সম্পদৰ 4টা চাৰিত্ৰিক উপাদানৰ সুসংহত উৎপাদন হ'ল: 1 নম্বৰ, উপকাৰিতা, 2 নম্বৰ, আকাৰ পৰিৱৰ্তন, 3 নম্বৰ, মূল্য বিনিময়, 4 নম্বৰ, অভাৱ অনাটন নিৰাময়।
9 নম্বৰৰ যিকোনো এটা লিখিব লাগে, মই দুটাই লিখি দিছোঁ। 9 এইটো হয়। পুৰুষৰ পোচাকৰ বাবে ব্যৱহাৰ কৰা আনুষংগিক বস্তুবোৰৰ নাম লিখা, যিকোনো 6টা। উত্তৰ, পুৰুষৰ পোচাকৰ বাবে ব্যৱহাৰ কৰা আনুষংগিক বস্তুৰ যিকোনো 6টা নাম হ'ল: 1 নম্বৰ টাই, 2 নম্বৰ বেল্ট, 3 নম্বৰ টুপি, 4 নম্বৰ হাতঘড়ী, 5 নম্বৰ জোতা, 6 নম্বৰ মোজা। কুৱেশ্যন নম্বৰ 10, এটা কটা আৰু চিলাই কৰা উদ্যোগৰ এজন মালিক হিচাপে তুমি কেনেকৈ গ্ৰাহকৰ সৈতে আচৰণ কৰিবা? আচৰণৰ 6টা প্ৰকাৰ লিখা। উত্তৰ, অপশ্যন 1, গ্ৰাহকক সদায় বিনয় আৰু সন্মানৰ সৈতে ব্যৱহাৰ কৰিব। অপশ্যন 2, গ্ৰাহকৰ প্ৰয়োজন আৰু পছন্দ মনোযোগেৰে শুনিব। অপশ্যন 3, সময়মতে কাম সম্পূৰ্ণ কৰি গ্ৰাহকক যোগান ধৰিব। অপশ্যন 4, কাপোৰৰ মানদণ্ড আৰু চিলাইৰ গুণগত মান বজাই ৰাখিব। অপশ্যন 5, মূল্য আৰু খৰচৰ বিষয়ে সৎ আৰু স্পষ্ট তথ্য দিব। অপশ্যন 6, গ্ৰাহকৰ অভিযোগ বা পৰামৰ্শ ধৈৰ্য সহকাৰে গ্ৰহণ কৰি সমাধানৰ চেষ্টা কৰিব। কুৱেশ্যন নম্বৰ 11, পশ্চিমী কাপোৰ ইস্ত্ৰি কৰিবলৈ স্পিন ইস্ত্ৰি নামৰ ইস্ত্ৰি কৰা সঁজুলি ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 12, পূৰ্ণ ৰূপটো লিখা যিকোনো দুটা। এ, RRB = ৰেজিঅনেল ৰুৰেল বেংক। বি, NSIC = নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰীজ কৰ্পৰেশ্যন। চি, SFC, ইয়াৰ ফুল ফৰ্মটো হৈছে ষ্টেট ফাইনেন্সিয়েল কৰ্পৰেশ্যন। কুৱেশ্যন নম্বৰ 13, পোচাকত কিয় ডাৰ্ট ব্যৱহাৰ কৰা হয়? স্বাভাৱিক ব্লাউজত ব্যৱহাৰ কৰা ডাৰ্টৰ বিষয়ে বৰ্ণনা কৰা, সেই ডাৰ্টটোৰ নক্সাটো আঁকিবা। উত্তৰ, পোচাকত ডাৰ্ট ব্যৱহাৰ কৰা হয় যাতে সমতল কাপোৰক শৰীৰৰ গঠন অনুসৰি আকাৰ দি সুন্দৰ ফিটিং কৰিব পৰা যায়। ডাৰ্টে অতিৰিক্ত কাপোৰ কমাই পোচাকক পৰিধানকাৰীৰ শৰীৰত ভালদৰে বহিবলৈ সহায় কৰে, বিশেষকৈ বুকু আৰু পিন্ধিবলৈ ডাৰ্ট ব্যৱহাৰ কৰা হয়। স্বাভাৱিক ব্লাউজত ব্যৱহাৰ হোৱা ডাৰ্ট: স্বাভাৱিক ব্লাউজত সাধাৰণতে বাষ্ট ডাৰ্ট আৰু কোমৰ ডাৰ্ট ব্যৱহাৰ কৰা হয়। বাষ্ট ডাৰ্টে বুকুৰ অংশত উপযুক্ত ফিটিং দিয়ে আৰু কোমৰ ডাৰ্টে ব্লাউজক কোমৰৰ ওচৰত সুন্দৰকৈ বহিবলৈ সহায় কৰে। সাধাৰণতে এই ডাৰ্টসমূহ ত্ৰিভুজ আকৃতিৰ হয়। ডাৰ্টৰ নক্সা কেইটা চাই লোৱা ভালকৈ। চিত্ৰ নং কেইটা লিখিব নালাগে। 125 যিটো আছে সেইটো লিখিব নালাগে। এতিয়া 14 নম্বৰটো চোৱা, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা যিকোনো দুটা। এ, মাত্ৰ পেণ্টৰ কাৰণে শ্বেপ স্কেল ব্যৱহাৰ কৰা হয়। আনচাৰটো হ'ব অশুদ্ধ। বি, স্কাৰ্টত বক্স প্লিট ব্যৱহাৰ কৰা হয়। শুদ্ধ উত্তৰটো, ইয়াৰ আনচাৰটো হ'ব শুদ্ধ। চি, পুৰুষৰ চাৰ্টৰ সোঁপট্টিত বুটাম গাঁঠ কাটিব লাগে। আনচাৰ হ'ব অশুদ্ধ। কুৱেশ্যন নম্বৰ 15, নক্সা সহকাৰে চমু টোকা লিখা যিকোনো দুটা। এ, অপেন কালাৰ: অপেন কালাৰ হৈছে এনে এক ধৰণৰ কলাৰ য'ত গলাৰ আগফাল খোলা থাকে আৰু কলাৰৰ দুয়োটা অংশ বাহিৰলৈ মেলি থাকে। ই পিন্ধিবলৈ আৰামদায়ক আৰু শ্বাৰ্ট, স্পৰ্টছ শ্বাৰ্ট আদি পোচাকত বেছিকৈ ব্যৱহাৰ কৰা হয়। গৰম বতৰত অপেন কলাৰ অধিক জনপ্ৰিয় কিয়নো ই বায়ু চলাচল সহজ কৰে। নক্সাটো চোৱা।
চিত্ৰ নংটো নিলিখিবা। 15ৰ বিটো চোৱা। চেট ইন স্লিভ, মধ্যমীয়া পাতল কাপোৰত পাফ স্লিভ চিলাই কৰা হয়। পাফ স্লিভ চুটি, ই তিনি ধৰণৰ। 1 নম্বৰ, হাতৰ উচ্চ অংশ আৰু নিম্ন অংশত কোচ দিয়া বিধৰ। এই ধৰণৰ পাফ স্লিভৰ বাবে প্ৰাথমিক পেটাৰ্ণৰ মধ্যৰেখাত আৰু দুইফালে সমান দূৰত্বত দীঘৰ ফালে কাটি টুকুৰা কৰিব লাগে। কটাৰ পিছত 4টা অংশ পোৱা যায়। এই অংশ নিৰ্দিষ্ট সমান ফাঁকৰ অন্তৰত ৰাখিব লাগে। এতিয়া নক্সাটো চোৱা। কুৱেশ্যন নম্বৰ 16ৰ এটো চোৱা। ব্লাউজৰ নক্সাৰ সহায়েৰে লে আউট পদ্ধতিটো বৰ্ণনা কৰা। উত্তৰ, লে আউট পদ্ধতি হৈছে কাপোৰ কটাৰ আগতে ব্লাউজৰ নক্সাৰ বিভিন্ন অংশ কাপোৰৰ ওপৰত সঠিকভাৱে সজাই ৰখাৰ পদ্ধতি। এই পদ্ধতিৰ মূল উদ্দেশ্য হৈছে কাপোৰৰ অপচয় কমোৱা, সঠিকভাৱে কটাৰ সুবিধা কৰা আৰু ব্লাউজটোৰ আকাৰ আকৃতি ঠিক ৰখা। প্ৰথমে কাপোৰটো সমানকৈ ভাঁজ কৰি কাটনি টেবুলৰ ওপৰত মসৃণভাৱে বিছাই লোৱা হয়। তাৰ পিছত ব্লাউজৰ আগফাল, পিছফাল, হাতা, প্লেকেট আদি নক্সাবোৰ কাপোৰৰ আঁহৰ দিশ অনুসৰি সজাই ৰখা হয়। নক্সাবোৰ এনেদৰে সজোৱা হয় যাতে কম কাপোৰতে সকলো অংশ কটা সম্ভৱ হয়। যিকোনো এটা লিখিব লাগে। ইয়াতে মই দুইটাই লিখি দিছো। ৱাৰটো চোৱা। বি, প্লেইন, সৰল বা সাধাৰণ ব্লাউজ চিলাই কৰা অনুক্ৰমটো বৰ্ণনা কৰা। উত্তৰ, প্লেইন বা সাধাৰণ ব্লাউজ চিলাই কৰাৰ সময়ত কিছুমান নিৰ্দিষ্ট ধাপ অনুসৰণ কৰা হয়। প্ৰথমে মাপ অনুসৰি কাপোৰ কাটি লোৱা হয়। তাৰ পিছত আগফাল আৰু পিছফালৰ ডাৰ্ট চিলাই কৰি ব্লাউজৰ আকাৰ দিয়া হয়। ইয়াৰ পিছত কঁকাল আৰু কান্ধৰ অংশ যোৰা লগোৱা হয়। তাৰ পিছত হাতভৰি প্ৰস্তুত কৰি আৰ্মহোলত লগোৱা হয়। প্ৰয়োজন অনুসৰি গলাৰ অংশ আৰু আগফালৰ খোলা অংশৰ ফিনিচিং কৰা হয়। তাৰ পিছত কাষৰ চিলাই, চাইড চিম সম্পূৰ্ণ কৰা হয়। ব্লাউজৰ তলৰ অংশ আৰু হাতাৰ তলৰ অংশ ভাঁজ কৰি হেমিং কৰা হয়। শেষত হুক, বুটাম বা অন্য বন্ধনী লগাই ইস্ত্ৰি কৰা হয়। এইদৰে পৰ্যায়ক্ৰমে প্লেইন ব্লাউজ চিলাই সম্পূৰ্ণ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।